নমস্কাৰ, মই স্মৃতি। মই অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম। আমি গোটেই তিনিজনী ওলালোঁ অসম গ্ৰন্থমেলালৈ বুলি কেনে। তাকে কেনেকুৱানো হৈছে তাকে চাবলৈ বুলি কেনে ওলাইছোঁ। আৰু 28 নৱেম্বৰৰ পৰা 7 ডিচেম্বৰলৈকে হ'ব। ইয়াত বৰ্তমান চলি আছে তাত তিনিচুকীয়া চলিহা নগৰত হৈ আছে। যিহেতু প্ৰথম সোমাই ইমান ধুনীয়া লাগিছে, দেখিছেনে পৰিৱেশটো। আৰু ইয়াত পাৰফৰ্মেঞ্চবোৰ হৈ থাকিলে আৰু কিবা এটা ভাল লাগে। প্ৰত্যেকখন তিনিচুকীয়াৰ প্ৰত্যেকখন স্কুলতে ইয়াত কম্পিটিশ্যন চলি আছে। ইয়াত পাৰফৰ্মেঞ্চ চলি আছে আৰু ধুনীয়াকৈ ইয়াত দেখিছেনে ইমান ধুনীয়াকৈ কিতাপৰ দোকানবোৰ একদম আছে। ইয়াত প্ৰত্যেকখন কিতাপেই ইয়াত পোৱা যায়। আমিও চাওঁগৈ কিনো কিতাপ আহিছে বুলি কেনে চাবলৈ গ'লোঁ। আৰু প্ৰথমতে বাই ক'লে যে জুবিন দাৰ কিতাপ দুখনমান লওঁগৈ বুলি কেনে তাকে চাইছোঁগৈ। আৰু আমিও এইখিনি দেখিছেনে একদম চব কিবা এটা ভাল লাগে নহয় জানো কিতাপবোৰ দেখিলে। যোনসকলে কিতাপ পঢ়ি ভাল পায় ইয়াত যাব পাৰে কিতাপ ল'বলৈ বহুত ধুনীয়াকৈ। আৰু পাৰফৰ্মেঞ্চবোৰ চায়ো বহুত কিবা এটা ভাল লাগিছিলে रूपोही बिजुली सबके रहा है गाने खाऊं आकाशर दरे काने गाने रूपोही बिजुली सबके रहा है गाने। তাৰ পৰা ওলাই আহি আমি কিবা খাবলৈ বুলি কেনে সোমাই ল'লোঁ গোটেই তিনিজনীয়ে। তাৰপিছত তাত কিন্তু বহুত ধুনীয়াকৈ পাৰফৰ্মেঞ্চবোৰ কৰিছিলে ভাইটি ভণ্টিসকলে। আজিলৈ ভিডিঅ'টো ইমানেই। সকলোকে বাই বাই। অন্য এটা ভিডিঅ'ত লগ পাম।